Hello guys, welcome back to my YouTube channel Sadhas Vlog. আৰু মোৰ ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছো। গুড মৰ্নিং। আৰু আমি কালি দেৰগাঁৱলৈ আহিছিলোঁ। এতিয়া দেৰগাঁৱৰ পৰা যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰত যাবলৈ ওলাইছোঁ। তো ঢেকীয়াখোৱা নামঘৰটো কি হয় চাই থাকিব। আৰু এইফালে কাপোৰ চাপোৰ পিন্ধি লাল চাহ খাইছোঁ, তিল পিঠা, নিমকি আৰু তেল পিঠা। আৰু ঢেকীয়াখোৱা নামঘৰলৈ যাবলৈ আমি গাড়ীত উঠিলোঁ। আমি গৈ আছোঁ, কিছু সময় পাছত আমি পামগৈ। আৰু আমি অলপ বজাৰ আছে, তো বজাৰ কৰিবলৈ নামিছোঁ। তাৰপিছত বজাৰ কৰি আমি নিঘেটিং শিৱ মন্দিৰত সোমালোহি। তাত বহুত বান্দৰ আছিলে। চাকি লৈ আছে এইফালে গাইজ, বান্দৰ কাৰণে তেল চাকি ওপৰত ল'ব লগা হৈছে। পক্ষীবাই নিয়া চাকি গছ বান্দৰে পেলাই দিলে তেল, ফালে মায়ে ওপৰত লৈ গৈছে। আৰু আমি এতিয়া পাই গ'লোহি ঢেকীয়াখোৱা নামঘৰ। আৰু এইফালে সোমাওঁতে ভৰি চাফা জাৰ নহয়, মানে পানী দি আহিব লাগে। এইখন পাৰ কৰিবই লাগে, মানে নহ'লে আহিব নোৱাৰি। এখন মই টেকনিক এটা লগাই আহিছোঁ, পৰা আহিলোঁ, কিন্তু এনেই মানে আহিবই লাগে খালি। আমাৰ এইফালে মাৰ ভৰি তিতি গ'ল। ইয়ালৈ আহোঁতে এটা ভক্তিভাৱৰ প্ৰাণ জাগি উঠিছে। এই নামঘৰটোত সকলো আহিব পাৰে। যোৰহাটত ঢেকীয়াখোৱা নামঘৰ। মা ঢেকীয়াখোৱা নামঘৰলৈ এইফালে মেইন মন্দিৰ নামঘৰটো সোমোৱা স্থাপিত হৈছিল 1450 শকত ঢেকীয়াখোৱা বৰনামঘৰ। এইফালে শৰাই লোৱা ঘৰটো আছে, এইফালে কাৰ্যালয়। আৰু ইয়াত শৰাই দান কৰি আছে। আৰু গাইজ, এই গছ দুজোপা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ৰোৱা বটবৃক্ষ দুজোপা। এয়া আৰু ইয়াতে কিছুমান মানুহে কৃষ্ণৰ ফটো আৰু ৰাধাৰ ফটো অংকন কৰি ইয়াতে দান দিছিলে। আপোনালোকে যদি ভাবে তেতিয়া দান কৰিব পাৰি ইয়াতে নিজ হাতেৰে অংকন কৰি। আৰু এইফালে মই ডাঙৰ চাকি গছত তেল ঢালিছোঁ। জ্বলাই ৰাখিব বিচাৰে সকলোৱে। এইফালে ধূপ জ্বলালোঁ। বহুত ভাল লাগিলে তাত গৈ। আপোনালোক আহিব দেই ইয়াত। আৰু এইফালে দান পাতত পইচা দিলোঁ দাদাই মই। আৰু আমি চাকি বন্তি দি আহিলোঁ। এইফালে এতিয়া আমি গৈ আছোঁ শংকৰদেৱে ভৰি ধোৱা মহাভাগ, মানে ইয়াতে ভৰি থৈ তেওঁ ভৰি ধুইছিলে মানে। আৰু গাইজ, আমি নিঘেটিং মন্দিৰত সোমালোঁ। তাৰপিছত ঢেকীয়াখোৱা নামঘৰত চাকি বন্তি দিলোঁ। এতিয়া আমি আহিছোঁ দোকান এখনত, মানে মিঠাই দোকানত। বহুত ভোক লাগিছে, হোটেলত কিবা এটা খাই লওঁ। সেইফালে মা আৰু আমি সকলোৱে আহি এখন হোটেলতে সোমালোঁ। এইফালে আছে একুয়াম, মাছ ৰখা ঠাই, বহুত ধুনীয়া লাগে। আৰু এইফালে পৰঠা লৈছোঁ, মটৰ ঘুগুনি আৰু চাটনি, খাই লওঁ। আৰু আমি এতিয়া ঘৰলৈ ৰাওনা। এইফালে আমাৰ এয়া মামী। বগৰী ছিগি লৈছোঁ ঘৰত খাই যাবলৈ। আৰু আমি চবৰে ঘৰত সোমালোঁ। এতিয়া গাড়ীত উঠি গৈ আছোঁ। গৈ আমি জখলাবন্ধাত অকণমান ৰখিম, মানে তাৰপিছত চবেই চাহ খাব। আৰু এইফালে মই ফাষ্টফুডৰ দোকানত সোমাই আহি চিকেন লেগ পিচ এটা খাব ল'লোঁ। আৰু এইফালে মোৰ লেগ পিচ ৰেডি। গাইজ, আমি কালি তাৰ পৰা পালোহি ঢেকীয়াখোৱা নামঘৰ গ'লোঁ। বহুত ভাল লাগিলে। কোনে কোনে গৈছে ঢেকীয়াখোৱা নামঘৰত কমেণ্ট কৰি ক'ব। আৰু মোৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোক নতুন হয় তেতিয়া ছাবস্ক্ৰাইব কৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আজিলৈ বাই বাই, টেক কেয়াৰ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।